এতিয়া মই আশা ৰাখা নাই ঘৰত যে মাছ এটা খাব আছে ঘুৰি ঘুৰি থাকা এই চেপাটো ক'ত চেপাটো ৰাখিছে মই চেপাটো আনো যা লৈ আহ পাতি আছে ভৰ্তি কৈছা চেপাডাল দে যাওঁ খালো ঐ আছে ঐ পা দিয়ে থওঁ লাগ কব ভালকে লাগ যাতে মই তিনি গালি খাব নাংগিয়া মুখে বিয়া ভালকে লাগ লাগটো লাগ খোৱা পানী মাছ কোথায় ক'ত এই পাতি দিয়েছো মাছ আহি আছে পিপিয়া নিচা মাছ লাইন ধৰা লাগছি নাজানো বুলি হবা নেকি ঘোঁৰাটো বেলেগ পাতাটো বেলেগ ঐ বা মুখে মুখে হেৰি কৰে নকয় যা কি কৰা কওঁগে যা পানী গিলা দিছো খাম সদায় সদায় চলটো মাৰি থাকে ঐ বিটা বিটা মিটা মানুহ হুলস্থুল লোক আন্দা কথা বহাচোন শুনিছানে হেৰি চকীয়া খান আছো কিনো খবৰ পাতি ভালে ভালে আছা এই বহুত দিন অহাও নাই আহিলো আৰু ক'ৰ পেকেট আছে দুইটাও লগত নাযা আমাৰ ফালে নাযায় ধমকিয়া এই কি জানিবা জ্বালা হয় নেকি বিয়াত জ্বালা দিছে নেকি কিয় ইমান জ্বালা দিছে বিয়া পাতিয়ে ভুল কৰিলো জ্বালা দিছে অলপ শাসন কৰিব লাগিব তই নিজে গম পাইছা নাই আমাৰ দি এইবিলাক ক'ব নোৱাৰে চাহ কাপ লৈ আছোন বাকী পিছে খবৰ পাতি ভালে খেতি বাতি উঠিল উঠিল দে খাই কিনে খাই লওঁ হেৰি কৰোঁ একদিন যাবি আমাৰ ফালেও মই এতিয়া যাই থাকোঁ এতিয়া দৰকাৰ এটা আহিছিলোঁ মই দৰকাৰটোতো আজি নকওঁ বেলেগ দিনা কম তই যাবি একদিন যাম দে হা দৰকাৰ ৰাখিবি কিন্তু যাম মই এতিয়া যাওঁ হা মোৰ আৰু বেলেগ দৰকাৰো আছে ঠিক আছে দে যাম হলিকাই হলিকাই মানুহ নাই নেকি কোনো বাপা আহিলো অলপ ৰচো বাপা মই কাপোৰখিনি মেলি যাওঁ ৰচো বাপা চকী খান্দি যাওঁ আনছো বাৰু বাপা কিবা দৰকাৰ আছে নেকি বাপা অলপ দৰকাৰ আছিলে মানে হলিকাই মোৰ তাতে অলপ পইচা আনিছিল হয় নেকি এতিয়া তাৰিখ লৈ থাকে তাৰিখ সদায় পাৰ হৈ থাকে এতিয়া এনেকা হলি মানে মোৰো অসুবিধা ঘৰত অলপ শাস্তি হৈ আহিছা বাপা ৰাতিপুৱাই 10টা মানতে ওলাই গৈছে ইটালৈকে দেখা দেখি নাই ঘৰতো নাই এটাও পইচা এতিয়া কি কৰিনো দিম বাপা ছাগলী গৰু আছে সেইকেইটাকে বেছি দিব লাগিব এতিয়া কিবা এটা কৰি দিবি আৰু হলিকাই আহিলে কবি মই কালি আহিম কিন্তু কালি মোক পইচা লাগবই বাপা হ'ব দে দিম দে সেইটো চাবি আৰু ঠিক আছে দে মই আহিছো হলিকাইক কবি কথাটো নাপাহৰিবি আৰু হ'ব দে যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব বাই